খানা বুলি ক'লে সকলোৰে কিবা এটা নহয় কিবা এটা ভাল লাগে। আজি আমি ঘৰৰ ওচৰৰে মানুহখিনি মিলি পেলাই পথাৰতে এটি খানা খালোঁ। মাছ মাংস সদায়তো ঘৰত খোৱাই হয়, কিন্তু এনেকৈ সমূহীয়াকৈ খাবলৈ পালে মনটো কিবা এটা ভাল লাগে আৰু যিটো নতুন বছৰ ফূৰ্তি কৰাও হ'ল। গতিকে এয়া আমাৰ পথাৰতে ওচৰৰ খুৰী, আইতা, বৰমাহঁতে মিলি কৰি এয়া খানাৰ যোগাৰ কৰিলে। গতিকে এয়া মই লং ভিডিঅ'ত দিম বাৰু। এতিয়া এটা শ্বৰ্ট ভিডিঅ' বনাইছোঁ পথাৰতে। গতিকে ভাল লাগে এনেকৈ খাই মেলি। আপোনালোকে খাইছে নাই জনাবচোন। তাৰপিছত খুৰী এজনীয়ে বগৰী আনিলে, বগৰী কুটিলোঁ, মাহঁতে কুটিছে বাৰু। তাৰপিছত এয়া মই অলপ ভিডিঅ' কৰিছোঁ। তাৰপিছত খুৰীজনীয়ে কৈছে যে কৰা তুমিও অলপ ভিডিঅ'। গতিকে লং ভিডিঅ'ত মই দেখাই আছোঁ আপোনালোকক। গতিকে চাই থাকিব। আৰু মিনি ভিডিঅ'টো চবেই দিয়ে কাৰণে ময়ো দিলোঁ আৰু। গতিকে ভাল লাগে এনেকৈ খাই, মানে সমূহীয়াভাৱে খানাটো খাই ভাল লাগে। লাগিলে ঘৰত সদায় মাছ মাংস নাখাওঁ কেলৈ, খানা বুলি ক'লে অলপ ফূৰ্তি, গান, নাচ, হাঁহি ধেমালি এইবোৰ হ'ব লাগে। তেনেহ'লে ভিডিঅ'টো